Hey guys, আজি আহিছো আমি মৃত্যুঞ্জয় আৰু এইটো হৈছে মন্দিৰটোৰ পুৰা ভিউটো আমি আহি সোমাইছোহি এইখিনিতে আমি আহি পাই গ'লো বহু দিনৰ পৰা আশা কৰি থকা মন্দিৰটোলৈ মৃত্যুঞ্জয় মন্দিৰ আৰু বলক এতিয়া ভিতৰলৈ যাওঁ মন্দিৰটোৰ চাওঁ দৰ্শন কৰি যাওঁ এতিয়া ভিতৰলৈ এয়া মানুহৰ ভিৰ এয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু মন্দিৰৰ প্ৰায় কুহুজমনৰ এয়া বেল বজোৱাত লাগি গ'ল এয়া আমি ভিতৰখিনি প্ৰথমতে মন্দিৰটো দৰ্শন কৰি ল'লোঁ মন্দিৰটোৰ ভিতৰ চোৱাৰ যিবিলাক ৱাল আছে ৱালবিলাকত এনেধৰণে কিছুমান ছবি অংকন কৰি থোৱা আছে এয়া ওপৰ ফালে এনেধৰণে শিৱৰ ফটো অংকন কৰি থোৱা আছে আৰু চাৰিওফালে ৱালবিলাকতো এনেধৰণে ছবি অংকন কৰি থোৱা হৈছে এইখন হৈছে হৰগৌৰী বিবাহৰ ছবি বছৰ দেখি পৰ্যায় পাইছে দিয়ক প্ৰসাদ দিয়ক কোনে মাখি এই ওপৰ চাহিনটো হ্যাঁ কবুতর কি করবি তোমার চাফা করবি তুই কি করে কচোন কি করে কচোন আৰু এতিয়া এনেধৰণে আমি মন্দিৰটো চাৰিওফালে ঘূৰি আছোঁ 3 পাক ঘূৰিলোঁ এই বগা বগা যেটো অংশ ৰেখাডাল দেখা গৈ আছে এইটো হৈছে ভূমিকম্পৰ ফলত হোৱা যেতিয়া ভূমিকম্প হৈছিল যে কেইদিনমান আগতে এই ভূমিকম্পৰ ফলতে এইটো ফাটটো মেলিছিলে আৰু এয়া মন্দিৰ দৰ্শন কৰিলোঁ মন্দিৰৰ চাৰিওফালেও ঘূৰিলোঁ আৰু এতিয়া অকণ বহিছোঁ আৰু জুমনেও বহিছে জুমন কি কোৱা মন্দিৰত আহি কেনেকুৱা লাগিল ভালে লাগিল ইমান দূৰৰ পৰা আহিছোঁ আমি গুৱাহাটীৰ পৰা আহিছোঁ এতিয়া বাহিৰত যাবলৈ আকৌ এতিয়া নমো কৰিম তাত পূজা কৰিম তাৰপিছত আমি যাম গাড়ীত আকৌ এতিয়া যাওঁ আৰু হ'ল দৰ্শন কৰি মন্দিৰ কুহুৱে আজি খুব বমি কৰিলে আজি গাড়ীতে অৱস্থা নাই বমি হ'ল ন মামি হাগু এইখন এখন দুৱাৰমুখ আৰু সেইটো চাইডে এখন আছে দুৱাৰমুখ আৰু সেইফালে আছে চাৰিওফালে 4খন দুৱাৰমুখ আছে আৰু ডাঙৰ কথাটো হ'ল কি আমি মন্দিৰটো প্ৰথমতে দৰ্শন কৰি আহিলোঁ কিন্তু চাকি ধূপ জ্বলোৱা হোৱা নাছিল এতিয়া গৈ আছোঁ চাকি ধূপ জ্বলাবলৈ
জ্বলাবলৈ মানে চাকি ধূপ জ্বলোৱা ঘৰটো বাহিৰতে আছে, কিন্তু চাকি আৰু ধূপখিনি ইয়াতে চোৱাই নিব লাগে। যিখিনি প্ৰসাদ লৈছোঁ সেই প্ৰসাদখিনি ইয়াতে চোৱাই নিব লাগে, সেইকাৰণে আকৌ ইয়ালৈ ভিতৰলৈ আহিবলগীয়া হ'ল। এতিয়া যাওঁ বামুণৰ ওচৰলৈকে, এইখিনি তাতে আগবঢ়াই আহোঁ প্ৰসাদখিনি আৰু চাকি ধূপখিনি। হৈ গ'ল, ইয়াতে এনেকৈ চাকি দিলোঁ, চাকি তাকি দি হৈ গ'ল। আমি এতিয়া যাওঁ আৰু যাব ওলাইছোঁ। এইফালে এইবোৰ বনাই থকা হৈছে এনেধৰণে। এয়া শিৱৰাত্ৰি আহি আছে, তাৰ বাবে এয়া আয়োজন কৰা হৈছে। ইয়াতে মহাযজ্ঞ হ'ব শিৱৰাত্ৰিত, তেতিয়া আহিব পৰা হ'লে ভাল আছিলে। এইফালে কিমানকৈ এইবিলাক টাইম আছে? হৈ গ'ল আজি আমাৰ মন্দিৰ দৰ্শন কৰি, মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলোঁ। খুব ভাল লাগিল এই মন্দিৰটোলৈ আহি। আপোনালোকেও আহিব পাৰে, মন্দিৰটো খুবেই এটা ভাল লাগিল আহি পেলাই। গতিকে আজি আৰু হ'ল আমাৰ দিনটো জাৰ্ণি কৰি, এতিয়া ঘৰৰ ফালে ৰাওনা হ'লোঁ। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আহোঁতে আমি এই এঘৰ আলহী ঘৰত সোমালোঁ। তেহেঁতৰ এয়া শহাপহু পালিছে, আৰু সৰু সৰু অকণমানি ছোৱালী দুজনী এনেধৰণে শহাপহু পোৱালীকেইটাক মাকৰ গাখীৰ খুৱাই আছে। খুব ভাল লাগিল, সেইকাৰণে অকণমান ভিডিঅ' ক্লিপ এটা কৰি আপোনালোকক দেখুৱাই দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।